বোৱাৰী ইতিমধ্যে মোৰ লগত উপস্থিত আছে আমাৰ বিশেষকৈ জনপ্ৰিয় যি শাহু বোৱাৰী আমাৰ দৰঙৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ হিচাপে এখন পৰিচালিত এখন মঞ্চ য'ত নেকি শাহু বোৱাৰীৰ বিশেষভাৱে আমাৰ আই আছে। আইৰ লগত কথা পাতিম। আই, আপুনি শাহু বোৱাৰীৰ অন্যতম, আপুনি একমাত্ৰ আপুনি শাহু বোৱাৰীৰ বৰ্তমান আপুনি অভিনয় কৰি আছে। আপোনাৰ কেনেকুৱা লাগিছে বৰ্তমান এই শাহু বোৱাৰীৰ লগত জড়িত হৈ? ভাল লাগছে, মনগিলা ভাল লাগছে। আৰু তাৰমানে ঘৰত থাকিলে বহুত মানে কথা চিন্তা ভাৱনা বহুতখিনি আহে, কিন্তু বাহিৰ ওলোৱাৰ পৰা এতিয়া শাহু বোৱাৰীৰ পৰা ওলোৱা পাই এতিয়া মনগিলা মানে উজ্জ্বলভাৱ এটা আহিছে। আৰু বৰ্তমানত যি শাহু বোৱাৰীৰ যি এক সম্পৰ্ক আছে, আপুনি নিশ্চয় গম পায়। আপুনি শাহু বোৱাৰীৰ যি বৰ্তমান শাহু বোৱাৰী আছে সেইসকললৈ আপোনাৰ কি আহ্বান হ'ব? তাৰমানে আহ্বান মানে কি ক'ব? আমাৰ যিসকল আমাৰ এতিয়া শাহু বোৱাৰী আছে সেইসকলৰ মাজত বিভিন্ন ধৰণৰ সমস্যা দেখা যায়। এতিয়া আপুনিও সেই চৰিত্ৰত অংশগ্ৰহণ কৰিছে। আপোনাৰ কেনেকুৱা লাগিছে এইখন ছবিত আপুনি অভিনয় কৰি? ভাল লাগছে, ভাল লাগছে, অভিনয় কৰি ভাল লাগছে। এইখানে ভাল লগা পাই তাৰমানে মই এতিয়া আগুৱাই যাবাই বেছি মন কৰিছোঁ। আৰু আপুনি এই বয়সতো আপুনি এনেদৰে অভিনয় কৰিছে, বিভিন্ন সময়ত আপুনি বিভিন্নজনৰ লগত কথা পাতিছে। আপুনি এই বয়সতো আপুনি টিঘিল ঘিলাই ঘূৰি ফুৰিছে। আপুনি ইমান শক্তি ক'ত পায় এতিয়া? সেইটো ভগৱানৰ ইচ্ছা, মানুহে দিয়া নাই, মানুহৰ শক্তি দিয়া নাই, কিন্তু ভগৱানে দিছে এইখিনি, হয়নে নহয় বাৰু? হয়, ঠিকে ভগৱানে। কৈছে। আৰু শাহু বোৱাৰী সিয়াতো আমাৰ চিন্তু আছে। মই চিন্তুৰ ওচৰলৈ যাম। চিন্তু, তোমাক আজি মই প্ৰথমবাৰৰ বাবে মই লগ পাইছোঁ। চিন্তু মোৰ লগত আছে। চিন্তু, কি ক'বা? তুমি শাহু বোৱাৰী তুমি নিজেই মেনেজ কৰিছা আৰু দৰঙৰ এখন জনপ্ৰিয় ছবি বুলিয়েই ক'ব লাগিব। মই ছবি বুলি এইকাৰণেই কৈছোঁ, দৰঙত এনেকুৱা ধৰণৰ এখন ছবি হোৱা নাছিলে যিয়ে নেকি আমাৰ দৰঙীয়া চিন্তুই কৰিছে। চিন্তু, তোমাক সুধিছোঁ, শাহু বোৱাৰীখন তোমাৰ মনলৈ কেনেকৈ আহিছিল? অকণমান প্ৰথমবাৰ যিটো মানে প্ৰথমতে তোমাৰ যিটো ইচ্ছা আছিলে, তুমি কেনেকৈ এইটো ব্যক্ত কৰিবা কোৱাচোন আমাৰ দৰ্শক? চিন্তু বুলি এতিয়া জানা বাৰু, মোৰ নাম এনে দীপজ্যোতি, দৰঙত জানেই অলৰেডি, অসমতো এতিয়া গম পোৱা হৈছে লাহে লাহে দীপজ্যোতি বুলি ক'লি। আৰু যিহেতুকে আমি দৰঙৰ ছোৱালী, দৰঙী ভাষাত নিজৰ ভাষাটোক লৈ কৰি গৈছিলোঁ, এই তেনেকৈ আগবাঢ়ি যাই আছোঁ আৰু নিজৰ ভাষাটোক লৈ পেলাই। সেইটো কাৰণে ৰাইজৰ সঁহাৰি পাই বা ভাল লাগিছে, যিসকলে আমাক সহায় সহযোগিতা কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে। আৰু চিন্তু, আৰু এটা কথা কোৱা, যি শাহু বোৱাৰীৰ তুমি যি মেছেজ বৰ্তমান তুমি এতিয়া এই মুহূৰ্তত আমাৰ সমাজখনত বিভিন্ন ধৰণৰ সমস্যা আহিছে। আজিৰ তাৰিখত শাহু বোৱাৰী বুলি ক'লে বিভিন্ন ধৰণৰ সমস্যাৰ জৰ্জৰিত এখন অসমত শাহু বোৱাৰীৰ যি সম্পৰ্ক, সঁচাকৈয়ে আমি সেইটো আমি ওলাই কৰিব নোৱাৰোঁ। তুমি কি মেছেজ আমাৰ সমাজখনলৈ, তুমি কি মেছেজৰ তুমি দিব বিচাৰি আছা বৰ্তমান? তোমাৰ কি আশা আছে এই সম্পৰ্কত? তোমাৰ অকণমান খুব কম শব্দত তোমাৰ সেইখিনি তোমাৰ মুখৰ পৰা মই জানিবলৈ ইচ্ছা কৰিছোঁ। সেইটো মানে কি বুলি ক'ম, এতিয়াতো গমেই পাইছা দেশত কি হৈ আছে, চব হেৰি হৈয়ে আছে, ইটোৰ পিছত সিটো সমস্যাই দেখা দিয়ে আছে। তাক লৈ পেলাই আমি হাস্যমধুৰ জৰিয়তে আমি তাতে কিছুমান বস্তু সোমাই দিব বিচাৰোঁ, সেইটোৱে। আৰু আয়ে বহুত কষ্ট কৰিছে, আয়ে বিভিন্ন মঞ্চত গৈছে। আৰু তুমি কি ভাবা, তুমি আয়ে ইমানখিনি আই আহিব লাগে, আই নহ'লে আমাৰ এই মুহূৰ্তত আই আছে ওচৰত, আৰু আইৰ লগত তুমি ইমানখিনি কষ্ট কৰি আয়ে ইমানখিনি মৰম স্নেহ আমাৰ অসমৰ দৰ্শকক দিছে, আৰু তুমি আইক লৈ তুমি ইমানখিনি প্ৰগ্ৰেম কৰিছা, আয়ে যথেষ্ট মৰমো পাইছে। এই বয়সত আইৰ নিচিনা মানুহে আচলতে প্ৰগ্ৰেম কৰি যথেষ্ট সুফলো হোৱা দেখা গৈছে। তুমি কি ভাবা আৰু কি ক'বা? এতিয়া আই ইমান বয়সতো যে ইমানখিনি 60 বছৰ হ'ল আইৰ, সেই বয়সতো যে মঞ্চত ইমান ৰাইজৰ বিপুল সঁহাৰি পাইছে, তাইক লৈ আইকো ইমানখিনি বহুতখিনি টেলেণ্ট আছে, সেইখিনি ক'ব লাগিব আইৰো। আৰু যিখিনি কওঁ সেইখিনি ভালকৈ কৰি দিয়ে, সেইটো আই আৰু কি কৰিবা? আই কি কবিনো আমাৰ দৰঙীয়া ভাষাত চোৱা, কিন্তু কবি কিবা একাখন নকওঁ কিয়া? দীপজ্যোতিয়ে একে বিৰাট মৰম কৰে দেখোন না। ইয়াৰ আঁৰত কি কথা আছে এতিয়া মই হ'লে ধৰিব পৰা নাই। আকৌ চোন একবাৰ দৰঙীয়া ভাষাতে। দীপজ্যোতিয়ে মোক মৰম কৰে, মৰম কৰাৰ কাৰণে আকৌ তাৰ লগত মই গৈছোঁ ওপৰত উঠি। দীপজ্যোতিয়ে মৰম নকৰিলে মই যাবাও নোৱাৰিলোঁ হয়। দীপজ্যোতিয়ে অতি মৰম কৰে মোক, আৰু য'তে ত'তে সি মোক লৈও যায়, প্ৰগ্ৰামকো লৈ যায় বা অন্য ধন্যকো লগ ধৰে, মইহে নাযাওঁ কিছুমান জেগা। আৰু এনেদৰে বৰ্তি থাকক আমাৰ শাহু বোৱাৰী। আৰু মই দীপজ্যোতিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীপজ্যোতি নতুন এচামৰ মাজত আমাৰ মাজলৈ ওলাই আহিছে। আমি আশা ৰাখিছোঁ অনাগত দিনতো দীপজ্যোতিৰ নিচিনা ল'ৰা আমাৰ মাজত ওলাওক, আৰু অনাগত ভৱিষ্যতৰ দিনতো দীপজ্যোতি উজ্বলি উঠক। আমি তাৰে আশা এৰি সোণৰ অসমৰ নানা ৰূপৰ ফালৰ পৰা আমাৰ দীপজ্যোতিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু আপোনালৈ থাকিল এইখিনি আমাক কৈ পেলাই আশা দিয়াৰ বাবে।
আৰু যিসকলে ইমানখিনি সময় দি আমাৰ এই চাই আছে ভিডিঅ'টো তেওঁলোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই কি কবি আমাৰ সোণৰ অসমৰ নানা ৰূপ চাব লাগে নে নালাগে একবাৰ কোৱা। সোণৰ অসমৰ নানা ৰূপ চাই থাকবি ৰাইজ বুলি কোৱা একবাৰ। সোণৰ অসমৰ নানা ৰূপ আপোনালোকে চাই থাকিবি। তাতে আমাৰ শাহু বোৱাৰীকো পাবি, তাতে আমাক শাহু বোৱাৰীকো পাবি মাজে মাজে। মাজে মাজে দেখা। আপোনালোকক মই ধন্যবাদ দিছোঁ।